জয় মাতাজি। সর্বমঙ্গল মাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণে ত্ৰয়ম্বকী গৌৰী নাৰায়ণী নমস্তুতে। অৰ্থাৎ হে গৌৰীমা, আপুনিয়ে সকলো মংগল আৰু কল্যাণৰ হেতু আছে। হে শিৱে, আপুনিয়ে জীৱনৰ উদ্ধাৰকৰ্তা হয়। আপোনাৰ শৰণলৈ আহিলে ব্যক্তিৰ সকলো মনোকামনা পূৰণ হয়, অৰ্থাৎ সকলো ইচ্ছাই পূৰ্ণ হৈ যায়। আপুনিয়ে তিনি লোকৰ জ্ঞাতা, অৰ্থাৎ তিনি লোককেই জনাগৰাকী হয়। আপুনিয়ে ত্ৰিনেত্ৰ থকা ভগৱান শিৱৰ অৰ্ধাংগিনী হয় তথা আপুনিয়ে ভগৱান নাৰায়ণৰ অৰ্ধাংগিনী হয়। আমি সকলো আপোনাৰ শৰণত আছো। আমি সকলোজনে নতশিৰে আপোনাক প্ৰণাম কৰিছো, আপোনাৰ বন্দনা কৰিছো। আপোনালোক সকলো দৰ্শকক মোৰ ইউটিউব চেনেল ৰুবlu'sworldলৈ হৃদয়ৰ পৰা অভিনন্দন আৰু স্বাগতম জনাইছো। নৱৰাত্ৰিক লৈ বহুত প্ৰকাৰৰ মান্যতা বা কথা প্ৰচলিত আছে, কিন্তু আজি মই ভগৱান বেদ ব্যাসৰ দ্বাৰা লিখিত 18 পুৰাণৰ পৰা এক শ্ৰী মাৰ্কণ্ডে পুৰাণৰ অন্তৰ্গত থকা শ্ৰী দুৰ্গা সপ্তশতী খণ্ডত বৰ্ণনা কৰা দিব্য জ্ঞানৰ মাধ্যমেৰে এয়া জনাবলৈ চেষ্টা কৰিম যে হিন্দু ধৰ্মত মহালয়া, নৱৰাত্ৰি আৰু দুৰ্গাপূজা কিয় কৰা হয়। প্ৰাচীন কালৰ কথা আছিল, মহিষাসুৰ নামৰ এটা দৈত্য আছিলে, যি বেহেম ঋষি কাশ্যপ আৰু দেৱী দনুকাৰ পুত্ৰ তথা দৈত্যৰাজ ৰম্ভৰ পুত্ৰ আছিল। যেনেকৈ নামৰ পৰাই জনা যায়, মহিষ অৰ্থাৎ মহ, অসুৰ অৰ্থাৎ দৈত্য, সেয়েহে মহিষাসুৰ। মহিষাসুৰৰ অৰ্থ হল মহৰ নিচিনা দৈত্য, যি অত্যন্ত বলশালী আছিলে। মহিষাসুৰ শক্তিশালী থকাৰ উপৰিও ভগৱান ব্ৰহ্মাৰ ভক্ত আছিল, আৰু মহিষাসুৰে কেইবাবছৰো ভগৱান ব্ৰহ্মাক প্ৰসন্ন কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। যেতিয়া ব্ৰহ্মাদেৱ মহিষাসুৰৰ তপস্যাৰ পৰা প্ৰসন্ন হল, তেতিয়া তেওঁ মহিষাসুৰক বৰদান বিচাৰিবলৈ ক'লে। তেতিয়া মহিষাসুৰে নিজৰ কাৰণে অমৰত্ব বৰ অৰ্থাৎ অমৰ হৈ থাকিবলৈ বৰ বিচাৰিলে। তেতিয়া ব্ৰহ্মাদেৱে মহিষাসুৰক ক'লে, হে দৈত্যৰাজ, এই পৃথিৱীত যি উৎপন্ন হয় তাৰ অন্তও নিশ্চিত হয়, সেইকাৰণে মই তোমাক অমৰতা বৰ দিব নোৱাৰো, কিন্তু ইয়াৰ সমতুল্যই তুমি কিবা বেলেগ বৰ বিচাৰা। অলপ চিন্তা ভাৱনা কৰাৰ পাছত মহিষাসুৰে ব্ৰহ্মাদেৱক ক'লে, ঠিক আছে ব্ৰহ্মাদেৱ, আপুনি যদি মোক অমৰতা বৰ দিব নোৱাৰে তেতিয়াহ'লে একো কথা নাই, কিন্তু মোক এইটোৱে বৰ দিয়ক যাতে যিকোনো দেৱতা, পশু পক্ষী, মানৱ বা দানৱৰ দ্বাৰা মোৰ মৃত্যু নহয়। তেতিয়া ব্ৰহ্মাদেৱে মহিষাসুৰক বৰদান দিয়ে যে যিকোনো দেৱতা, পশু পক্ষী, মানৱ আৰু দানৱৰ দ্বাৰা তোমাৰ মৃত্যু নহয়, কিন্তু এগৰাকী স্ত্ৰীৰ দ্বাৰাই তোমাৰ মৃত্যু হব। এই প্ৰকাৰে ব্ৰহ্মাদেৱে মহিষাসুৰক বৰদান দি অন্তৰ্ধান হল। বৰদান পোৱাৰ পাছত মহিষাসুৰ অত্যন্ত প্ৰসন্ন হৈ গল আৰু শক্তিশালী হৈ গল। এই বৰদান লাভ কৰাত আৰু অধিক শক্তিশালী হৈ যোৱাৰ কাৰণে মহিষাসুৰে ঋষিমুনি তথা দেৱতাসকলক অশান্তি কৰিবলৈ আৰম্ভ কৰি দিলে আৰু পৃথিৱীটো উৎপাত কৰিবলৈ ললে। তাৰ পাছত দেৱতাসকলক আক্ৰমণ কৰিলে, য'ত দেৱতাসকল হাৰি গল আৰু ইন্দ্ৰৰ লগতে সকলো দেৱতাসকল পলাবলৈ ধৰিলে। তেতিয়া সকলো দেৱতাসকল ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু ভগৱান শিৱৰ ওচৰলৈ গল আৰু তেওঁলোকক সহায় কৰিবলৈ প্ৰাৰ্থনা কৰিলে। তেতিয়া ভগৱান ব্ৰহ্মাই ক'লে, মহিষাসুৰে মোৰ পৰা বৰদান লাভ কৰি থৈছে, সেইকাৰণে যিকোনো দেৱতা, পশু পক্ষী, মানৱ আৰু দানৱৰ দ্বাৰা ইয়াৰ মৃত্যু হব নোৱাৰে, কিন্তু এগৰাকী শক্তিশালী স্ত্ৰীৰ দ্বাৰা ইয়াক নিশ্চয় মাৰিব পৰা যাব। ভগৱান ব্ৰহ্মাই এনেকৈ কোৱাৰ কাৰণে তেতিয়া ভগৱান বিষ্ণু আৰু ভগৱান শিৱই চিন্তা কৰিবলৈ ধৰিলে যে এই দৈত্যটোক কেনেকৈ বধ কৰিব পৰা যায়। শেষত তেওঁলোকে আদিশক্তিক আবাহন কৰিলে। আদিশক্তি নিৰ্গুণ নিৰাকাৰ হয়, মাতা পাৰ্বতী তেওঁৰে ৰূপ হয়, তেওঁৰে অংশ হয়। আদিশক্তিয়ে মাতা পাৰ্বতীৰ মাধ্যমেৰে ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু শিৱক ক'লে, মই এই কুণ্ডত বাস কৰো, যিদিনাখন পেটপক্ষ সমাপ্ত হব ঠিক সেইদিনাই সকলো দেৱতাগণে নিজৰ মুখ্য শক্তি উলিয়াই এই কুণ্ডত অৰ্পণ কৰিব আৰু সেই সকলো শক্তিৰ লগত মোৰ শক্তি মিলাই এক মহাশক্তিৰ ৰচনা কৰিম। সেই মহাশক্তিয়ে মহিষাসুৰক মাৰিবলৈ দুৰ্গম মানে কঠিন কাৰ্য কৰিব আৰু সেইকাৰণে তেওঁৰ নাম হব দুৰ্গা। এই প্ৰকাৰে ভগৱান ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু লগতে সকলো দেৱতাগণে নিজৰ নিজৰ দিব্য শক্তি সেই কুণ্ডত অৰ্পণ কৰিলে। এনেকৈ সৰ্বপ্ৰেত অমাৱস্যাৰ দিনত যেতিয়া প্ৰেতপক্ষ সমাপ্ত হবলৈ ধৰিছিল আৰু নতুন পক্ষ আৰম্ভ হবলৈ লৈছিল, সেই সময়তে সকলো শক্তি সমাহিত কৰি আদিশক্তিয়ে মা দুৰ্গাৰ ৰূপ ধাৰণ কৰিলে। যেনেকৈ ভূমিকম্প আহি গল, আকাশত বিজুলী মাৰিবলৈ ধৰিলে, কৈলাশ পৰ্বতত নিজে নিজে ঘণ্টা বাজিবলৈ ধৰিলে, শংখ বাজিবলৈ ধৰিলে, কুণ্ডৰ পৰা 8 ভুজালৈ মা দুৰ্গা ওলাই আহিল, বাঘৰ ওপৰত উঠি মা দুৰ্গা ওলাই আহিল, 8 ভুজাত শংখ চক্ৰ গদা পদ্ম ইত্যাদি লৈ মা দুৰ্গা ওলাই আহিল। যেতিয়া কুণ্ডৰ পৰা মা দুৰ্গা বাহিৰলৈ ওলাই আহিছিল তেতিয়া তেওঁৰ চকু বন্ধ আছিল। যেতিয়া মা দুৰ্গা সম্পূৰ্ণকৈ প্ৰকট হল
তেতিয়া তেওঁ লাহে লাহে নিজৰ চকু মেলিলে। তাত উপস্থিত থকা সকলো দেৱতাগণক অতি মৰমেৰে দয়াৰে অতি চেনেহেৰে চালে আৰু ক'লে সকলোৰে মংগল হওক। যি সময়ত দুৰ্গামায়ে চকু মেলিছিলে সেই সময়ক মহালয়া পল বুলি কোৱা হয়। সেইকাৰণে এই দিৱসক মহালয়া বুলি কোৱা হয়। যেতিয়া দুৰ্গা পূজা আৰম্ভ হয় তাৰ কেইবা মাহৰ আগৰ পৰাই কাৰিকৰসকলে মূৰ্তি বনাই প্ৰতিমা বনোৱা সম্পূৰ্ণ হৈ যায়, কিন্তু কাৰিকৰসকলে মা দুৰ্গাৰ চকুযোৰ নবনায়। তেওঁলোকে অপেক্ষা কৰে সেই মহালয়া দিনটোলৈ। তেওঁলোকে কয় মহালয়াৰ শুভ দিন আহিব, তেতিয়া আমি মা দুৰ্গাৰ চকুযোৰ বনাম। মহালয়াৰ দিনটোতে মা দুৰ্গাই প্ৰথমবাৰ চকু মেলিছিলে, সেইকাৰণে মহালয়াৰ দিনটোতে মা দুৰ্গাৰ চকু বনোৱা হয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক কোৱা হয় চক্ষুদান। কাৰিকৰে মা দুৰ্গাৰ চকু বনাই চক্ষুদান কৰে, তাৰ পাছতহে সেই মূৰ্তি ভক্তৰ ওচৰলৈ যায়। মহা শব্দৰ দুটা অৰ্থ হৈছে, প্ৰথমটো মহান মানে ডাঙৰ, দ্বিতীয়টো উৎসৱ আলয় মানে ঘৰ। সেই এটা পল য'ত প্ৰেত গৈ থাকে আৰু আদিশক্তি মাতা দুৰ্গাই চকু মেলে। সেইটো বহুত ডাঙৰ পল হয়, মহান পল হয়, সেইকাৰণে সেই নাম মহালয়া হয়। সেই পল উৎসৱৰ পল হয়। আমাৰ সম্পূৰ্ণ আলয় মানে ঘৰত উৎসৱ হয়, সেইকাৰণে তাৰ নাম হ'ল মহালয়া। তাৰ পিছত আদিশক্তি মা দুৰ্গাই মহিষাসুৰৰ লগত যুদ্ধ কৰিবলৈ গুচি যায়। যেতিয়া মহিষাসুৰে মা দুৰ্গাক দেখে তেতিয়া তেওঁৰ সুন্দৰ চেহেৰা দেখি মোহিত হৈ যায় আৰু তেওঁৰ আগত বিবাহৰ প্ৰস্তাৱ ৰাখে। এই কথাত দেৱী মায়ে তাৰ আগত এটা চৰ্ত ৰাখে যে তুমি মোৰ লগত যুদ্ধ কৰা, যদি যুদ্ধত তুমি মোক পৰাস্ত কৰিব পাৰা তেন্তে তোমাৰ লগত বিবাহ হ'ম। মহিষাসুৰেও দেৱী মাৰ চৰ্ত মানি লয় আৰু দেৱীৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈ যায়। এই প্ৰকাৰে মহিষাসুৰ দৈত্য আৰু মা দুৰ্গাৰ মাজত ভয়ংকৰ যুদ্ধ হ'ল আৰু এই যুদ্ধ 9 দিনলৈকে চলিল। এই 9 দিনত মা দুৰ্গাই মহিষাসুৰক পৰাস্ত কৰিবলৈ ৰাতিৰ সময়ত 9টা বেলেগ বেলেগ ৰূপ ধাৰণ কৰিলে। এই 9টা ৰূপৰ নাম হৈছে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিধাত্ৰী। এই 9টা ৰূপেৰে 9 দিন ভয়ংকৰ যুদ্ধ কৰাৰ পাছত 10 দিনৰ দিনা মহিষাসুৰক বধ কৰিলে। এই প্ৰকাৰে দেৱী মায়ে দুৰুগ নিচিনা দৈত্য মহিষাসুৰৰ অন্ত কৰি দিলে, যাৰ কাৰণেও তেওঁৰ নাম দুৰ্গা হ'ল। নহলে এনেকৈ কওঁ যে মহিষাসুৰৰ নিচিনা দুৰ্গুণীৰ নাশ কৰাৰ কাৰণেও তেওঁক দুৰ্গা কোৱা হয়। এনেকৈ মহিষাসুৰৰ অন্ত পৰাৰ কাৰণে সকলো দেৱতাসকল ঋষিগণ অত্যন্ত প্ৰসন্ন হ'ল আৰু দেৱতাসকলেও স্বৰ্গত অধিকাৰ পুনৰ প্ৰাপ্ত হ'ল। সকলো দেৱতাই মা দুৰ্গাক উপাসনা কৰিবলৈ ল'লে আৰু তেওঁৰ জয় জয়কাৰ কৰিবলৈ ল'লে। সেয়েহে সকলো দেৱতাগণ, ঋষিগণ আৰু ভক্তগণে মাতা শক্তিৰ 9 দিনলৈ পূজা অৰ্চনা কৰে। দুৰ্গামাৰ 9 ৰূপৰ পূজা কৰে। 10 দিনৰ দিনা যি হয় বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক। যেনেকৈ ভগৱান শ্ৰীৰামে এইটো নিশ্চিত কৰিলে যে লংকাপতি ৰাৱণে মানি লোৱা নাই যুদ্ধৰ অবিহনে কোনো ৰাস্তা নাই। যুদ্ধৰ ঘোষণাৰ কাৰণে শ্ৰীৰামে মহালয়াৰ দিনটো বাছি ল'লে, কিয়নো শ্ৰীৰামে জানিছিলে সেইদিনা আদিশক্তিয়ে চকু মেলে বুলি, আৰু যি তেওঁৰ চকুৰ আগত হয় তেওঁ তাৰ কল্যাণ কৰে। বেয়াৰ ওপৰত ভালৰ জয় মহালয়াৰ পৰাই হয়। এই প্ৰকাৰে মাতা শক্তিক 9 দিন পূজা কৰিবলৈ নৱৰাত্ৰি ৰূপেৰে পালন কৰা হয়। সকলো দুৰ্গামা ভক্তগণে 9 দিনলৈকে পূজা কৰে, উপবাসে থাকে। সৰু কন্যাক মা দুৰ্গাৰ 9টা ৰূপৰ প্ৰতীক মনা হয়, সেইকাৰণে কুমাৰী পূজা কৰা হয়, তেওঁৰ ভৰি ধোৱা হয়, তেওঁৰ আশীৰ্বাদ লোৱা হয়। এনেকৈ কৰিলে মা দুৰ্গা অত্যন্ত প্ৰসন্ন হয় আৰু সকলো ভক্তৰ মনোকামনা পূৰ্ণ কৰে আৰু তেওঁলোকক সুখ সমৃদ্ধি প্ৰদান কৰে। এয়াই আছিল মহালয়া, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ বিষয়ে এটা সৰু তথ্য। মই আশা কৰিছো এই সৰু তথ্য আপোনালোকৰ নিশ্চয় ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি মোৰ চেনেলটো আগৰ পৰাই ছাবস্ক্ৰাইব কৰি ৰাখিছে তেতিয়াহ'লে হৃদয়ৰ পৰা আপোনাক ধন্যবাদ জনাইছো।